ৰাজেন খাম যি অসমৰ বিখ্যাত চিত্ৰশিল্প তাৰ এইটো চিত্ৰ শ্ৰম হয় চাওক কি কি আছে বস্তু চাওক তেখেতৰ একদম মূল্যৱান সম্পদ কিতাপ আছে ইয়াতে কিতাপ আছে এইটো তেখেতে বনোৱা হয় এইটো কোন হয় আপোনালোকে কওকচোন মই নাজানো বাৰু কোন হয় চাওক আপোনালোকে আৰু বহুত বস্তু আছে পেইণ্টিং চাওক আৰু এইযোৰ তেখেতৰ চেণ্ডেল জোতা হয় ধৰণে ৰাখিছে গোটেইখিনিয়ে কিবা কিবি বেলেগ বেলেগ বস্তুৰে বনোৱা হয় আৰু এইখন আকৌ হেৰি এতিয়া আমাৰ ছোৱালীৰ বেলনা যে লগাই থৈছে এনে বোলে তাত পচিয়া যাব এয়া হ'ল আকৌ ইণ্ডিয়া গান্ধী দোন স্কুলত হেৰি কৰিছিলে পঢ়াটোৰ দিনত এইফালে আন্ধাৰ হৈ আছে যে পইচা থোৱা টেকেলি স্কুলৰ ইহঁতৰ স্কুলৰ হেৰিবিলাক এইবিলাক কিতাপবোৰ হয় স্কুলৰ বেগৰ এইবোৰ তেতেলী খোৱা চামুচ হয় এইবোৰ মাটি চাকি বান্দৰে খুব দিগদাৰ কৰে যে বহিলে এইটো হৈছে আকৌ হেৰি কাগজ হয় এইটো সেই ডাঠ কাগজে হয় এইবিলাক মাটিৰ যিমানবোৰ বস্তু আছে চব মই বনোৱা হয় মাটিৰ বস্তুবোৰ এইটো আকৌ হেৰি এইখন আছে ডলা দেই এইবিলাক ঝাৰু কাঠি এইবিলাক চব ঝাৰু কাঠি এইটো ফেনাইলৰ ঢাকনি এইটো স্কুল জোতা ছোৱালী এইটো হৈছে সি যে লাইটৰ হেৰিত নাহে জানো হেৰি এটা সেইটো হয় এইটো কাগজ কাগজৰ সেইটো এইবিলাকৰ আকৌ এটা হেৰি আছে এইবিলাক মই জুইত ভৰাই দিছিলো তাৰমানে এনেকে ঠাণ্ডা দিনত জুই ফুৱাই আছো জুই ফুৱাই থাকোতে তাত একো ভৰাই দিছিলো তেতিয়া এইখেতে উলিয়াই আনি পেলাই সেইবিলাক ইমান দৰকাৰী বস্তু এটা সোমাই আছে কিন্তু জ্বলাই দিছে আৰু এইবিলাক বনাইছিলে পইচা কাঠৰ চেণ্ডেল এক টুকুৰা চেণ্ডেল টুকুৰা পৰি আছিলে যে কি কৰিব চেণ্ডেলটো লগাই থৈ দিলে এইটো আকৌ হেৰি এতিয়া এইবিলাক চব মাটি এইবোৰ আকৌ এইটো সেইটো থাৰ্মকল হয় হৈ গ'ল আৰু মানে কোনো প্লেনিং নাছিলে আৰু হৈ গ'ল মানে বনাওঁতে আমাৰ ছোৱালীয়ে খেলা পুতলাই চেণ্ডেল এটা দৰব বটল আহো বুলি এফালে আহা হয় কিন্তু আপোনালোকৰ ঘৰলৈ সোমোৱা নহয়